তো হে গাইজ ৱেলকাম বেক টু মাই চেনেল ইফৰাজ অফিচিয়েল। তো গাইজ বহুত দিনৰ মূৰত ওলালোঁ, ভাবিব পাৰি ইয়াৰ আকৌ আজি কি হ'ল। তো মানে এনেকুৱা হ'ল কথাটো, মানে মোবাইলটো অকণমান ডিষ্টাৰ্ব দি আছিলে আৰু কলেজ গৈ থকা হৈছিলে। এতিয়াতো গৰম বন্ধ আৰু গৰম যিহে পৰিছে গাইজ, মানুহৰ শুবলৈ খাবলৈ দিগদাৰ হৈছে, মইনো কেনেকৈ ভিডিঅ' বনাওঁ। তো আজি অকণমান বতৰটো ঠাণ্ডা পালোঁ, ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ আৰু ভিডিঅ'টো এনেকুৱা বনাওঁ যাতে মানুহৰ আপোনাৰ সহায় হৈ যায়। এতিয়া বৰ্তমান যি গৰম পৰিছে গাইজ, ওলাবলৈতো দূৰৰে কথা, ভিতৰত থাকিবলৈও চিন্তা হৈছে। তো সেইটো সময়তনো আমি মিডল ক্লাছ মানুহে কি পাৰিম, বেছি এখন ফেন, আমাৰতো AC চলাবলৈ বা এয়াৰ কুলাৰ বা এইবিলাক বাদ দিয়ক, এইবিলাক আপুনি ইউজ কৰিবলৈ আমাৰতো সামৰ্থ্য নাই। তো আমি আনিলেও আপোনাৰ ইনষ্টলমেণ্টত আনিব লাগিব, ইনষ্টলমেণ্ট ভৰিবলৈতো আমাৰ পইচা নাথাকে। তো আমাৰ এটাই জৰিয়া থাকে যে হয় ফেনখন নহয় এখন বিচনী। তো এতিয়া বৰ্তমানতো বিচনী মৰা যুগ নাই, এতিয়া সকলোৰে ঘৰত এখন এখন ফেন হ'ল। ফেনখন চলি থকা অৱস্থাত ঠিকেই থাকে, যদি ফেনখন যদি বৰ্তমান বেয়া হৈ যায় ঘপককৈ, তেতিয়া কি কৰিব আপোনালোকেতো? কিছুমান মানুহে কি কৰিব, 2-3 দিন পাছত এখন দোকানলৈ লৈ যাব আৰু ঠিক কৰিব যায়। কিন্তু এনেকুৱা হ'ব পাৰে যে সেই দোকানখনত মানুহ নাথাকিবও পাৰে, কেতিয়াবা লাইন নাথাকিবও পাৰে, কাৰেণ্ট নাথাকিবও পাৰে, তাক কেনেকৈ ঠিক কৰিব। এতিয়া মই আজি আপোনালোকক এনেকুৱা এটা ঘৰুৱা টিপছ ক'ম যে আপোনালোকে সেই টিপছটোৰ জৰিয়তে আপোনালোকে ঘৰৰ ফেনখন নিজে ঠিক কৰি ল'ব পাৰিব, যদিহে সেইকেইটা বস্তু বেয়া হৈ থাকে। কিছুমান এনেকুৱা হয়, কেতিয়াবা আপোনালোকৰ কেপাচিটাৰটো বেয়া হৈ যায় বা কেতিয়াবা বেৰিংটো জাম হৈ গ'লেও ফেনখন নুঘূৰা হৈ যায়। তেতিয়া আপোনাৰ অকণমান দিগদাৰ হয়, কাৰণ বৰ্তমান যিটো গৰম পৰিছে গাইজ, সেই গৰমততো আমি ফেন নোহোৱাকৈতো থাকিবই নোৱাৰোঁ ন। তো কিবা এটা নহয় কিবা এটা কৰিব লাগিব। কিছুমান মানুহ এনেকুৱা আছে যে ফেনখন বেয়া হ'ল, দোকানলৈ লৈ যাম ঠিক কৰি আনিম, তাৰপিছত গোটেই ৰাতি আপোনাৰ ফেন নাইকিয়া হৈ বিচনী মাৰি শুই থাকে। তো সেইটোতো আমাৰ নহ'ব ন। তো আজি মই আপোনালোকৰ আগত এনেকুৱা এটা মানে বস্তু কৰি দেখাম যে ফেনখন বেয়া হ'ল বুলি যে দোকানীক দিব লাগিব, তাৰ আগতে কি আমি নিজে কিবা এটা কৰি চেষ্টা কৰি চাব নোৱাৰোঁ নেকি, সেইটো আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে চাম। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো হে গাইজ, এতিয়া এই ফেনখন আপোনাৰ কি হ'ল, কালি ৰাতি মই যেতিয়া বাৰান্দাত বহি আছিলোঁ, তেতিয়া কি হ'ল, ফেনখন মানে আগতে ক্ৰিং 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 চাউণ্ড এটা দি থাকে। তাৰপিছতে ফেনখন কি হ'ল, বন্ধ হৈ গ'ল। বন্ধ হোৱাৰ পিছত আমি মানে চালোঁ এটা বস্তু, এইখন এনেকৈ ঘূৰাই চালোঁ। ঘূৰাই চোৱাৰ পাছতো মানে এখন ইমানটো স্পীডত, ইমানটোতকৈ আৰু মানে স্পীড নুঘূৰে মানে আমাৰ ইয়াত এটা কণ্ডিশ্যনো হৈ যাব পাৰে, ইয়াৰ কেপাচিটাৰটো উৰি যাব পাৰে, নহ'লে ইয়াৰ ভিতৰৰ যোনটো বেৰিং সেইটো জাম হৈ থাকিব পাৰে। কিন্তু এতিয়া সেই ক্ৰিং ক্ৰিং চাউণ্ডটো নাই দিয়া, কিন্তু ফেনখন চলালে আগতে ক্ৰিং ক্ৰিং চাউণ্ডটো দিছিলে। এতিয়া আমি নমাব লাগিব, বপাতটো চাব লাগিব কি আছে কি নাই। তো গাইজ, ফেনখন দেৰি নকৰি পৰা নমাই আনো আৰু চাওঁ কি হৈছে। দিব পাৰিছে গাইজ, সেইখন ফেনখন। আমি এতিয়া কি কৰিম, এই ব্লেডখন, এই 3খন ব্লেড খুলিম আৰু ইয়াৰ যোনটো এই বস্তুটো এইটো খুলিম আৰু এইটো খুলিম আৰু এইটা খুলিম। তো গাইজ দেৰি নকৰি কামবিলাক আৰম্ভ কৰোঁ। বৰ গৰম পৰিছে, ফেনখন লাগে এতিয়া, ভাল হ'লেই হয় আৰু দেই। তো গাইজ এতিয়া এখন খুলিব লাগিব। গাইজ এতিয়া দেখিব পাৰিছে মই গোটেই বস্তুবিলাক পাৰ্টকৈ খুলি পেলালোঁ আৰু এতিয়া এই বস্তুটো চাব লাগিব। এই বস্তুটো মানে চাবলৈ, এতিয়া যদি মই এইটো খুলি দিওঁ, এইটো বস্তু খুলিলে মানে পাছত এনেকুৱা দিগদাৰ হৈ যাব। ইয়াৰ ৱায়াৰিংটো মানে বহুত টাফ গাইজ, এই ৱায়াৰিংটো নুখুলিব, এইফালৰ ৱায়াৰিংটোৱে খুলিব বাৰু, সেইটো আপোনাৰ AC ইনপুট হয়। আৰু এইটো আমি খুলি চাব লাগিব। তাৰ আগতে আমি কেপাচিটাৰটো চেক কৰি ল'ম, যদি কেপাচিটাৰটো অ'কে থাকে তেতিয়া আমি ভিতৰখন খুলিম। যদি কেপাচিটাৰটো চেঞ্জ থাকে, মানে ডিফেক্ট থাকে, তেতিয়া মই বেলেগ কিবা এটা চাব লাগিব। আৰু দেৰি নকৰি গাইজ চাওঁচোন আহক কি হৈ আছে।
তো গাইজ কেপাচিটাৰটো খোলা সময়ত এটা কথা মনত ৰাখিব যাতে কেবুলবিলাক ছিঙি নাযায়। যদি কেবুলবিলাক ছিঙি যায় এইবিলাক মানে ভিতৰত তাৰ ৱাৰিং খুলিব লাগিব আৰু বাইণ্ডিং কৰাব লাগিব আকৌ নতুনকৈ। তো অকণমান কেয়াৰফুল হ'ব এইবিলাক খোলাৰ সময়তে দেই গাইজ। দেখিব পাৰিছে গাইজ এইটো কেপাচিটাৰ মই খুলি দিলোঁ। কেপাচিটাৰটো দেখাত একদম পূৰা লেতেৰা লেতেৰা লাগি আছে আৰু বহুত ইউজ হ'ল যেন লাগিছে আৰু এইফালে ঘাঁহ এটাও পৰি আছে। এইটো চেক কৰিব লাগিব, যদি এইটো বেয়া হয় তেতিয়া আমি বেলেগ এটা আনিম দোকানৰ পৰা। এইটো মেড ইন ইণ্ডিয়া হয়, এইটো আপোনাৰ 25 MFD+ হয় আপোনাৰ পাৱাৰটো। আৰু আমি এনেকুৱা এইটো আপুনি পাৱাৰৰ লগত ইমান নালাগিলেও হয়, আপোনাৰ এনেকুৱা মাৰ্কেটত ধেৰ পায়, তেনেকুৱা এটা লগাই আনিলে দিলেই হ'ল। এতিয়া যদি এইটো চেক কৰিম, এইটো যদি বেয়া হয় আমি এটা নতুন কিনি আনিব লাগিব গাইজ। তো গাইজ কেপাচিটাৰটো চেক কৰাটো ইমান এটা কঠিন কাম নহয়, আপুনি বহুত সহজেই চেক কৰিব পাৰে। সেইটো কৰিবলৈ হ'লে আপুনি কেপাচিটাৰটো মই যোনটো ফেনৰ পৰা খুলিছিলোঁ সেই কেপাচিটাৰটো মই ভাল নাই বেয়া চাবলৈ আনিছোঁ। এইটো মই ইয়াত এনেকৈ যদি টাৰ্মিনেলডাল এনেকৈ ভৰাই দিওঁ, ভৰাই পেলাই যদি চুইচটো দি দিওঁ, দি পেলাই ইয়াত যোনডাল এনেকৈ লক কৰি দিছোঁ চাই দিব পাৰিছে কোনো ধৰণৰ স্পাৰ্ক নাই। ইয়াত যদি কোনো ধৰণৰ স্পাৰ্ক নাহে এতিয়া গম পাব গাইজ এইটো বেয়া হয়। এতিয়া গাইজ মাৰ্কেটলৈ যাব লাগিব, গৈ পেলাই কেপাচিটাৰ এটা আনিব লাগিব গাইজ। এই ভিতৰত মইতো চেক কৰিলোঁ বৰ্ডত, কিন্তু এইটো কোনো ধৰণৰ স্পাৰ্ক নাহিলে, গতিকে এইটো বেয়া আৰু এনেকুৱা এটা কিনিব লাগিব এতিয়া। এইটো মই কিনি আনি পেলাই ভিডিঅ'টো বনাম, তো অকণমান দেৰি ৰ'ব গাইজ। গাইজ দোকানৰ পৰা এটা কিনি আনিলোঁ কেপাচিটাৰ। এইটো আপোনাৰ মোৰ পৰিলে 80 টকা। কালাৰটো নীলা, কিন্তু আপোনাৰ হেভেলছৰ হয় 2UF-ৰ। আৰু ভাল ছাৰ্ভিচ দিয়ে। মই আগতো আমাৰ ফেনবিলাকত লগাইছোঁ, এতিয়ালৈকে একো হোৱা নাই। কিন্তু এইবিলাক বস্তু কিনোতে গাইজ এটা কথা মনত ৰাখিব, কাৰণ এইবিলাক বস্তু এদিন বা দুদিন ইউজ কৰা নহয়, কাৰণ এইবিলাক বছৰটো বছৰ ইউজ কৰিব লাগিব। গতিকে বস্তুবিলাক আনিলে অকণমান ভাল চাই আনিব। মই হেভেলছৰ আনিছোঁ, আপোনালোকে পাৰিলে ফিলিপছ বা উষা এনেকুৱা মডেলৰ লগাব। এইবিলাক কিছুমান ফকটীয়া কোৱালিটিৰ বস্তু থাকে, কিন্তু সেইবিলাক বেছি দিন লাষ্টিং নকৰে গাইজ। তো গাইজ চাব বোলে এতিয়া মইতো টেষ্টিং কৰিম। তো সেই গাইজ অথনিও মই চেক কৰি দেখাইছিলোঁ আপোনালোকক যোনটো বেয়া কেপাচিটাৰ আছিলে। এতিয়া মইতো দোকানৰ পৰা এইটো কেপাচিটাৰ আনিলোঁ। এতিয়া এই বস্তুটো আপুনি ডাইৰেক্ট ইয়াত ভৰাই দিয়ক। ভৰাই দিয়াৰ পাছত এইটো চাব দেই, এনেকৈ চুইচটো দি দিব। দিয়াৰ পিছত অকণমান দেৰি ৰ'ব, ৰৈ পেলাই চুইচটো অফ কৰি দিব আৰু দুডাল একেলগ কৰি দিব। দেখিছে গাইজ কিমান ধুনীয়া স্পাৰ্ক দিছে। স্পাৰ্ক দিয়া মানে কেপাচিটাৰটো অ'কে আছে। আকৌ এবাৰ দেখাইছোঁ গাইজ, দেখিছে গাইজ। এইটো ফেনত লগাম গাইজ, বলক। তো ফেনত লগোৱাৰ আগতে আমাৰ ফেনৰ যোনটো আগৰ কি চাউণ্ড দিছিলে সেই বেৰিংটো এবাৰ চেক কৰি লওঁ। বেৰিংটোত কিবা জাম আছে নেকি, যদি জাম আছে অকণমান পুৰা মবিল বা ঘৰত থকা কিছুমান তেল যেনে জেচমিন তেল, কেৰোগাৰ্পিন তেল, সেইবিলাক আমি দি পেলাই এবাৰ ঠিক কৰিব পাৰোঁ গাইজ। তো আমি নটকেইটা খুলি লওঁ ফটাফট। গাইজ এইকেইটা খুলিবলৈ ইমান টান নহয়, আপুনি এইকেইটা এনেকৈ কৰি স্ক্ৰুড্ৰাইভাৰৰ সৈতে এনেকৈ খুলি ল'ব পাৰিব। গোটেইখন খুলি লওঁ ৰ'ব গাইজ। তো গাইজ নটকেইটা খুলিলোঁ। খোলাৰ পিছত এই বস্তুটো ইয়াত যোনটো থাকে আপোনাৰ স্ক্ৰুড্ৰাইভাৰ যোনটো ফ্ৰণ্টৰ যোনটো পাৰ্ট, এই পাৰ্টটো আপুনি ইয়াত যোনটো জইণ্ট থাকে জইণ্টটোৰ ভিতৰত এনেকৈ ভৰাই পেলাই অকণমান এনেকৈ ঘূৰাই দিব, দেখিব পাৰিব ঘূৰি খোল খাই যাব গাইজ। মই এটা খুলি লওঁ গাইজ। তো দেখিব পাৰিছে গাইজ মই এখন খুলি পেলালোঁ ধুনীয়াকৈ। ইয়াত আপোনাৰ স্প্ৰিং থাকে, এই স্প্ৰিংডাল লগাই দিব গাইজ, তেনেকৈ থাকিবলৈ দিব। আৰু ইয়াত অকণমান পাৰিলে তেল বা গ্ৰীজ অলপ দি দিব গাইজ। অকণমান কিং মাত্ৰা দি আছে, সেইটো আমি ফ্ৰী কৰিব লাগিব অকণমান। তাত আমি অকণমান কেৰোগাৰ্পিন তেল নহ'লে জেচমিন তেল অকণমান দি দিম গাইজ। গাইজ দেখিব পাৰিছে আমি ইয়াত অকণমান কেৰোগাৰ্পিন তেল দি দিছোঁ গাইজ। কেৰোগাৰ্পিন বুলিয়ে নহয়, আপোনালোকে জেচমিন তেল, নাৰিকল তেল চব ইউজ কৰিব পাৰিব, খালি অকণমান তেলজাতীয় বস্তু হ'লেই হ'ল। এতিয়া আমি অকণমান গাইজ এইটো ঘূৰাই দিম। এই বস্তুটো যদি অকণমান যদি বেয়া হয় নাই, অকণমান কিং চাউণ্ড এটা দিয়ে। তো এইটো আমি ইয়াত লগাই দিলোঁ। আৰু কইলৰ একো প্ৰব্লেম নাই। কইলত যদি কিবা প্ৰব্লেম থাকিলেহেঁতেন তেতিয়া কইলবোৰ ক'লা হৈ গ'ল হয়, কিন্তু ক'লা নাই হোৱা, কইল ঠিকে আছে, দেখিব পাৰিছে গাইজ। এতিয়া আমি এইটো ধুনীয়াকৈ পেক কৰি দিম, ধুনীয়াকৈ খুলিছিলোঁ। তো গাইজ দেখিব পাৰিছে আমি এখন ধুনীয়াকৈ ফিটিং কৰি দিলে আমি নটকেইটা জেগাই লগাই দিম গাইজ। 3টা নট আছিলে, আৰু নটবিলাক খোলোতে এটা কথা মনত ৰাখিব যে নটবিলাক নেহেৰাব। যদি এটা নট হেৰাই নাই আপোনালোকৰ ফেনখন অথলৈ যাবগৈ। তো আমি নটকেইটা কচি লওঁ। দেখিব পাৰিছে মই নটকেইটা ধুনীয়াকৈ কচি দিলোঁ। এতিয়া অকণমান ওপৰলৈ দাঙি পেলাই ঘূৰাই চাম ভালকৈ ঘূৰে নাই।
তো গাইজ একদম ধুনীয়াকৈ ঘূৰি আছে, কোনো চাউণ্ড ডাউন নাই, একদম নিৰলে নিপাতে ঘূৰি আছে। এতিয়া আমি কেপাচিটাৰ কানেকশ্যনটো কৰি ল'ম গাইজ। এই কেপাচিটাৰ কানেকশ্যন কৰিবলৈ হ'লে ইয়াত এডাল টাৰ্মিনেল আৰু এডাল টাৰ্মিনেল লগাই দিব লাগিব কেপাচিটাৰ থকা। ইয়াত কেপাচিটাৰত কোনো প্লাছ মাইনাছ নাথাকে, তুমি গম পাব লাগে চাগে, আপোনালোকে গম নাপায় যদি মই কৈ দিছোঁ। ইয়াত কোনো প্লাছ মাইনাছৰ কথা নাথাকে, ইয়াত আপুনি লগাই দিব পাৰে ধুনীয়াকৈ। এতিয়া মই লগাই লওঁ। দেখিব পাইছে গাইজ, মই দুডাল কেপাচিটাৰৰ হেৰি লগাই দিলোঁ টাৰ্মিনেল। ইয়াৰ টাৰ্মিনেলকেইডাল আপোনাৰ এনেকুৱা ধৰণৰ আছিলে যে এডাল ওপৰত আছিলে, এডাল তলত আছিলে, মাজত আছিলে ব্লু কালাৰডাল। এইটো খালী মনত ৰাখিব, চব ফেনৰে একে কালাৰৰ কেবল নাথাকে। এতিয়া লগাই লওঁ ৰ'ব। তো গাইজ দেখিব পাৰিছে মই নীলাডাল ধুনীয়াকৈ লগাই দিছোঁ, আৰু এতিয়া আমি নটটো ভালকৈ কচি দিম। তো গাইজ নটটো ভালদৰে কচি দিলোঁ। তাৰ তলৰ কেবলডালো তেনেকৈ লগত তলত ভৰাই পেলাই আমি কেবলডাল কচি দিম। দেখিব পাৰিছে গাইজ মই ধুনীয়াকৈ নটকেইটা লগাই পেলাই ভালকৈ কচি দিলোঁ। এতিয়া আমি কেপাচিটাৰটো এনেকৈ লগাই দিম। তো গাইজ এইবিলাক কাম ঘৰতে কৰিবলৈ ভাল লাগে কেতিয়াবা, আৰু এইবিলাক বহুত সহজ হয়, আৰু মই ভিডিঅ' আকাৰে বনাই দিছোঁ যাতে সকলোৰে কামবিলাক কৰিব পাৰে। অকণমানি সৰু কামৰ কাৰণে যাতে দোকান যাব লগা নহয়, কাৰণ বৰ্তমান যি গৰম, ঘৰৰ ভিতৰত থাকিবলৈ ভাবিব লগা হৈছে, আৰু বাহিৰলৈও কেনেকৈ ওলাব তাকেই। আৰু এতিয়া বস্তুখিনি যেনেকৈ খুলিছিলোঁ আকৌ তেনেকৈ লগাই দিম গাইজ। তো গাইজ আপোনালোকৰ আগত আৰু এটা কথা কৈ দিছোঁ, এই ওপৰৰ যোনটো ক্লেম থাকে, ওপৰৰ ক্লেমত এনেকুৱা কিছুমান নট থাকে। এই নটবিলাক কেতিয়াবা এনেকুৱা হয়, এতিয়া বাৰু একো হোৱা নাই, এই ওপৰৰ বস্তুটো খাই যায় গাইজ। চ' এই বস্তুবিলাক চাব লাগে অকণমান দেই, কাৰণ এইবিলাক হৈছে এটা যান্ত্ৰিক বস্তু। যদি ঘপককৈ এই বস্তুটো যে এতিয়া একদম নাইকিয়া হয়, ইমানকণমান যেতিয়া পাই যাবগৈ গাইজ, তেতিয়াতো আপোনালোকক জমেও ৰখাব নোৱাৰিব, বচাব নোৱাৰিব। কাৰণ ইয়াৰ ইমানকণ যদি পাই যায়গৈ, সেইটো বাৰু আপুনি ভাবি চাওকচোন, ৰাতি ফেনখন চলি থকা অৱস্থাত যদি ভাঙি যাবলৈ হয় কি হ'ব। কিন্তু এই নটবিলাক অকণমান পৰীক্ষা কৰি থাকিব মাজে সময়ে। তো গাইজ এইখন আকৌ আগৰ নিচিনাকৈ ফিটিং কৰি দিলে, আপোনালোকে দেখিলে কেনেকৈ ফিটিং কৰিলোঁ গাইজ। এতিয়া এখন ওপৰত তুলি পেলাই লগাই চাব লাগিব। মোৰ মতেতো চব ভালেই হ'ব লাগে, কাৰণ কেপাচিটাৰটো মই চেঞ্জ কৰি দিলোঁ, তাৰপিছতে আপোনাৰ ভিতৰতো তেল অকণমান দি দিলোঁ, কাৰ্পিন তেল অকণমান হ'লেও দি দিলোঁ। এতিয়া চাব লাগিব এখন টেষ্ট কৰি চলে নে নচলে। তো গাইজ এখন আকৌ ওপৰত লগাওঁ। তো গাইজ দেখিব পাইছে ফেনখন আকৌ আগৰ জেগাত লগাই দিলোঁ। এতিয়া কাৰেণ্টটো বৰ্তমান নাই, মই অহাৰ লগে লগে আপোনালোকক টেষ্ট কৰি দেখাই দিম গাইজ। তো গাইজ কাৰেণ্টটো আহিলে, তো দি চাওঁ আৰু চলিলে হয় দেই গাইজ। গাইজ দেখিব পাইছে গাইজ, ফেনখন বহুত ধুনীয়াকৈ চলিছে। অকণ বহি লওঁ গাইজ, বহুত গৰমত কাম কৰিলোঁ নহয় গাইজ। গাইজ পাইছে ফেনখন ঠিক হৈ গ'ল, বতাহো ধুনীয়া দিছে গাইজ, দেখিব পাইছে। আগতকৈ অলপমান স্পীডো হৈ গৈছে গাইজ ফেনখন। তো গাইজ এনেকৈ আপোনালোকে কিবা যদি ফেন বেয়া হয়, আপোনালোকে ঘৰতে ঠিক কৰিব পাৰে যদি এইকেইটা প্ৰব্লেম হৈ থাকে, দোকানলৈ নোযোৱাকৈ। তো গাইজ যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।